অসমৰ মিয়া মানুহ সাৱধান হৈ যাক। অসমত আজি কি চলি আছে আপোনালোকে জানেনে? জিন্দা মানুহক ডেথ চাৰ্টিফিকেট দি আছে, ভোটৰ তালিকাৰ পৰা নাম কাটি আছে। এইবিলাক ৰাজনীতি চলি আছে অসমত। এই কথাকেইটা মই কোৱা নাই, ভিডিঅ'টো চাওক কি চলি আছে অসমত। আপোনাক মানে মৃত ঘোষণা কৰিছে। মৃত্যু ঘোষণা কৰি দিছে। আপোনালোকৰ গাঁৱৰ কিমানজন মানুহ হ'ব? মই 31 জন। 31 জন মানুহ। এইবিলাক এপইণ্টমেণ্ট লেটাৰ নহয়, এইবিলাক হ'ল জীৱিত মানুহৰ ডেথ চাৰ্টিফিকেট। আচৰিত ঘটনা, জীৱিত মানুহৰ ডেথ চাৰ্টিফিকেট। আপোনালোকে ভাবকচোন এবাৰ, তেখেতসকলক মৃত ঘোষণা কৰিছে। তেখেতসকলক মৃত ঘোষণা কৰিছে। চাৰিওফালে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি আছে। আপোনালোকে সাৱধান হৈ যাওক। ভোটাৰ লিষ্টত আমাৰ নাম আছে। এতিয়া অলৰেডি জানুৱাৰীত যে খচৰা আহিছে, ইয়াতো নাম আহিছে। ইয়াৰ পিছত কিবা এখন আহিছে লাগে আৰু আমি ইমান দিনৰ পৰা ভোট দি আছোঁ। আমাৰ দেউতা খুৰা তেওঁলোকে ভোট দি আছে। এতিয়া তেওঁলোকৰ যে নামটো কৰ্তন কৰা গৈছে, এইটো মানে কেনেকুৱা মানে হেৰি কৰিব লাগে। এইটো মৃত্যু হ'লেতো এইটো বেলেগ কথা, মৰি গৈছে, এইটো নামটো কৰ্তন হৈছে, এইটো বেলেগ কথা। এইটো জিন্দা আছে মানুহজন, তেওঁৰ ইণ্টাৰনেশ্যনেল পাছপোৰ্ট আছে, তেওঁ মক্কালৈ গৈছে হজ কৰিবলৈ, তেওঁৰ নামটো কেনেকুৱা কটা যোৱা যায়? এটা জিন্দা মানুহৰ কেনেকৈ ডেথ চাৰ্টিফিকেট হয়? তো এজন দুজন নহয়, কিমানকেইটা মানুহৰ ডেথ চাৰ্টিফিকেট একেলগত বনাইছে, ভোটৰ তালিকাৰ পৰা নাম কাটি দিছে। খালি এইবিলাক মিয়া মানুহৰ ওপৰত কিয় হয়? উচ্ছেদ কৰিছে, ভাল কথা। ফৰেষ্টৰত মাটিত বহিছে, উচ্ছেদ কৰিছে, কোনো অসুবিধা নাই। উচ্ছেদ কৰা মানুহবিলাকৰ ভোটাৰ পৰা নামো কৰ্তন কৰি দিছে। সেইকেইটা মানুহ কি বাংলাদেশৰ পৰা আহিছিল? হিমন্ত বিশ্ব শৰ্মাই কৈ আছে 71ৰ আগত অহাবিলাক আৰু 71ৰ পিছত অহাবিলাক বাংলাদেশী বোলে বাংলাদেশীয়ে। 71ৰ আগত হওক পিছত হওক, বাংলাদেশীটো বাংলাদেশীয়ে। এইবিলাক মানে কি চলি আছে অসমত, আমি সাধাৰণ মানুহে বুজিয়ে নাপাওঁ। আমি অসমতে জন্ম হৈ অসমত থাকি এতিয়া যদি বাংলাদেশী বুলি কয়, কেনেকুৱা বেয়া লাগে আমাৰ মিয়া মানুহৰ। যিকেইটা প্ৰকৃততে বাংলাদেশীৰ পৰা আহিছে, সিহঁতক ধৰক, সিহঁতক ধৰি নি ডাইৰেক্ট বাংলাদেশত পঠাই দিওঁ। আপোনালোকৰ লগত আমিও একমত আছোঁ। আমি যে এইবিলাক নকওঁ যে বাংলাদেশৰ পৰা আহিছে কাৰণে যে ইয়াত ঠাই দিব লাগে, সেনেকুৱা নহয়। সিহঁতকৰো বাংলাদেশক পঠাবই লাগিব, সেইটো আমি আইনৰ লগত একমত আছোঁ। যোনে নেকি প্ৰকৃত অসমৰ খিলঞ্জীয়া নাম কৰ্তন কৰি আছে কিয়? এতিয়া যদি অসমৰ মিয়া মানুহে যদি মাত নামাতে, ভৱিষ্যত এনেকুৱা হ'ব, অসমত আপোনালোকে থাকিবই নোৱাৰে, অসম এৰি গুচি যাব লাগিব। সেইটো কাৰণে কৈছোঁ, অসমৰ মিয়া মানুহ সাৱধান হৈ যায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ শ্বেয়াৰ কৰি দিব, যাতে বেলেগে ভিডিঅ'টো চাই আৰু সাৱধান হৈ যায়। আৰু আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই এনেকুৱা ভিডিঅ' বনালে আপোনালোকে চাব পাৰে। জয় হিন্দ, জয় আই অসম।